हेलो बंधु बान्धवीসকল वेलकम टू माय चैनल रोहित्स ब्लॉग और मैं आगर भिडिओटात आमार गाँवर सकलो लड़ाखिनिये इयाते प्रेक्टिस करि आछिले এই ঠাইতে প্ৰেক্টিছ কৰি আছিল আৰু প্ৰেক্টিছ কৰি থকাৰ সময়ত মই আপোনালোকক জনাইছিলোঁ যে ইয়াত চকীদাৰে আমাক কৈছিলে যে তোমালোকে সেই ঠাইলৈ যাব নালাগে ইয়াত বাঘৰ অকমান আতংক হৈ আছে তিনটামান বাঘ ওলাইছিলে সো আমি কথাটো অকমান ইগনোৰ কৰিছিলোঁ আৰু ইগনোৰ কৰাৰ ফলত আমাৰ কি হ'ল কালি আমি গোটে লৰাবিলাক দৌৰি আহি যেতিয়া আমি ইয়াত পাইছিলোঁ এই পুৱাৰ সময়তে অন দা স্পট এটা বাঘ পাৰ হৈ গ'ল जितु এটা নাহৰ পুটিকি বাঘ আগৰ ভিডিঅ'টোত যেতিয়া সকলো লৰা দৌৰি পাৰ হৈ গুছি গৈছিলে মই অকলে আছিলোঁ আৰু অকলে থাকোতে যে যিডখৰ ঠাইত মই ভিডিঅ'টো অকলে গৈ বনাইছিলোঁ সেই ঠাইডখৰে এটা কালি নাহৰ পুটিকি বাঘ পাৰ হৈ গৈছে আৰু লৰাখিনিয়ে কালি আলোচনা কৰিলে যে ইয়াত কোনো দৌৰিবলৈ নাহে আমাৰ আৰু এখন ফিল্ড আছে ফিল্ডতে সকলোৱে দৌৰিব আজি ইফালে সিফালে চাই থাকিবলগীয়া হৈছে অলপ ভয় লাগে ইয়ালে কাৰণ কোনো অহাটো সবেই অহাত বাধা প্ৰদান কৰিলে যদি মই বোলো ভিডিঅ'টো বনাই দিওঁ ভিডিঅ'টো বনাই এই ঠাইডোখৰ ইয়াৰ পৰা প্ৰায় 100 মিটাৰমান যাব লাগে সেই 100 মিটাৰ দূৰত্বত সেই ঠাইডোখৰতে কালি এটা নাহৰ পুটিকি বাঘ পাৰ হৈ গৈছে আৰু মই যেহেতু কোৱাৰ কাৰণে যে কথাটো সত্য প্ৰমাণিত হ'ল সেই বুলি ভিডিঅ'টো আপোনালোকক বনালোঁ সো আমি চাই আছোঁ গৰু পাৰ হৈ আহিছে একো নাই তো বলক আমি সেই ঠাইডোখৰলৈ যাওঁ যিডোখৰ ঠাইত বেছি ওচৰলৈ নাযাওঁ হয়তো ওচৰলৈ যোৱাটো আমাৰ কাৰণে ভুল হ'ব কাৰণ নিজৰ জীৱনটো প্ৰিয় গতিকে আমি ঠাইডোখৰ দেখাই যাওঁ বলক তো আমি ঠাইডোখৰলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই সেই তাতে প্ৰায় 100 মিটাৰ দূৰত যিডোখৰ ঠাইত বাঘটো কালি পাৰ হৈ গৈছিলে আমি সেইডোখৰলৈ গৈ আছোঁ আমি আপোনালোকক দেখাম কিবা এটা থকাৰ দৰে লাগিছে এইডোখৰত কি আছে নাজানো আগবাঢ়ি গৈ আছোঁ কালি এইটো সময়তে কালি পাৰ হৈ গৈছিলে আমিও এই সময়তে আহিছোঁ তো ভয় লাগি আছে কি হয় ঠিক নাই তো আমি পাইছোঁহি সেই ঠাইডোখৰ পাইছোঁহি কালি যিডোখৰ ঠাইদি এটা নাহৰ পুটিকি বাঘ পাৰ হৈ গৈছিলে এইডোখৰ আৰু যাওঁ জানো প্ৰবাল আৰু যাওঁ জানো তাকেহে পাই চ' এইকণেই সেইকণ ঠাই আছিলে যিকণ ঠাইদি নাহৰ পুটিকিটো পাৰ হৈ আহিছিলে প্ৰবালে মোক সহায় কৰিব এইকণ ঠাই আছিলে আৰু এফালে দিয়ে কালি পাৰ হৈ আহিছিলে এফালে দিয়ে গৈছিলে অলপ চ' এইকণ ঠাই আছিলে কালি পাৰ হৈ যোৱা ঠাইডোখৰ এইকণেই আছিলে এইফালে আহে এইফালেদি আহিছিলে এইফালেদি বাঘটো আহিছিলে এইফালে দিয়ে পানী খাবলৈ যায় ইয়াত পানী আছে তো পানী খাবলৈ আহে এইফালে আজিও আহে যদি নাজানো কিন্তু বহুত সাহস কৰি ভিডিঅ'টো বনাবলৈ আহিছোঁ বহুত ৰিস্ক লৈ আমি দুজন আহিছোঁ প্ৰবাল আৰু মই এইফালেদি আহি বাঘটো এইফালেদি গৈ এই ৰাস্তাটোত কালি গৈছিলে এই ৰাস্তাটো যে আপোনালোকে দেখিবলৈ পাইছে এই ৰাস্তাটোতে বাঘটো এইফালে পাৰ হৈ গৈছিলে আমি ভবা নাছিলোঁ যিহেতু আমি কথাটো ইগনোৰ কৰা নিচিনা হৈছিলে সেইকাৰণে হয়তো আমাক দেখাই দিলে যে আছে তোমালোক নাহিবা এনেকৈ আমাক বুজাই দিলে কথাটো এইফালেদি ইয়াত 3টা আছে বুলি কৈছিলে আমি এটাহে দেখিলোঁ আৰু এইটোৱে ৰাস্তা আজিৰ পৰা আমাৰ ল'ৰাখিনিয়ে আমাৰ 7খন গাঁও আছে গাঁৱৰ ল'ৰাখিনিয়ে ইয়াত দৌৰিবলৈ অহা কথাটো অমান্য কৰিছে ইয়ালৈ আৰু নাহে যে গাঁৱৰ ওচৰতে এখন ফিল্ড আছে সেই তাতে দৌৰিব আৰু এই ৰাস্তাটো দিয়ে কালি পাৰ হৈ গৈছিলে এই ৰাস্তাটো দিয়ে গৈছিলে বাঘটো
নাহৰ ফুটুকী বাঘটো এইটো ৰাস্তাটোৱেদি গৈছিলে আৰু আমিও ইয়াত হয়তো বেছি দেৰি নৰওঁ নে কি কোৱা প্ৰবাল? হয় হয় নিশ্চয়কৈ বেলি ডুবিব হ'ল আৰু আমি কালি বাঘটো ওলোৱা একেবাৰে স্পটত আছোঁ যিহেতু, গতিকে কোনোবাই যদি ইয়াৰ ওচৰ পাজৰ গম পায় আমি ইয়ালৈ আহিছোঁ বুলি তো আমাক অলপ গালি পাৰিব, কিন্তু আমি আপোনালোকক যিহেতু কৈছিলোঁ ইয়াত আছিলে বুলি, তো আমি দেখাব নোৱাৰিলোঁ বাঘটো, হয়তো সেইটো অসম্ভৱ কথা, কিন্তু আমি প্লেচটো আপোনালোকক দেখাই দিলোঁ। কালি এইফালে এতিয়া পাৰ হৈ গৈছিলে আৰু আমাৰ গাঁৱৰ ল'ৰাবিলাক ইয়াত দৌৰিবলৈ আজিৰ পৰা নাহে, কাৰণ কালি সকলোৱে ভয় খাইছে। হয়তো কোনেও লাইভ এনেদৰে দেখা নাই, আমি কালি লাইভ দেখিলোঁ। লাইভ দেখি সকলোৱে ভয় খালে, অত্যন্ত ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে তেওঁলোকে দৌৰা প্লেচটো সলনি কৰিছে। তো মোৰ চেনেলটো আপোনালোকৰ ছাপোৰ্টতে আগবাঢ়ি যাব আৰু ৰোহিত ব্লগ চেনেলটো আপোনালোকে কি কৰিব প্ৰবালে আপোনালোকক কৈ দিব। ৰোহিত ব্লগটো আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰি যাওক, যাতে আপোনালোকক আমি আৰু এনেধৰণৰ এণ্টাৰটেইনমেণ্ট দি যাব পাৰোঁ। চ' থেংক ইউ, বাই বাই। চ' আমি বাঘ ওলোৱা ঠাইডোখৰ পাৰ হৈ আহিছোঁ, আমি এৰি থৈ আহিছোঁ। আজিৰ পৰা হয়তো ইয়ালৈ অহা আমাৰ নহয়, গতিকে বাগানক বাই বাই দিছোঁ। বহুত দিন ইয়াত আমি প্ৰেক্টিছ কৰিলোঁ আৰু ইয়াৰ পৰাই আমাৰ গাঁৱৰ বহুত ডিফেন্স লাইনত ইয়াৰ পৰা চাকৰিও পাইছে, সেইটো কাৰণে চবৰে বিশ্বাস ইয়াতে দৌৰে। চ' আমি গৈ আছোঁ। বাঘৰ দিয়া হেৰি